নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি কেইদিনমানৰ আগতে ইউটিউব আৰু ফেচবুকত এটা ভিডিঅ' প্ৰায় পোৱা গৈছে। সেইটো ভিডিঅ' হৈছে ঢেকীয়া ফুলৰ ওপৰত। সেইপাহ ঢেকীয়া ফুল যে নহয়, মই আপোনালোকক প্ৰমাণসহ মই দেখুৱাই দিব পাৰিম। মোৰ ওচৰতে আছে ঢেকীয়া ফুল। আপোনালোকক মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ঢেকীয়া ফুলপাহ কেনেকুৱানো হয়। এবাৰ চাব আহক, তেনে ঢেকীয়া ফুলপাহ চাওঁ। এইপাহে হৈছে ঢেকীয়া ফুলপাহ। এইপাহ এয়া আপোনালোকে এই ঠাৰিটোত ধৰিব পাৰিছে চাগে। এইপাহ মানে ধৰক আজি 2012 চনতে এই ঢেকীয়া ফুলপাহ পাইছিলে। তেওঁ আনি মোক দিছিলে ঢেকীয়া ফুল এইপাহ বুলি। এতিয়া ইমান বছৰ 12 বছৰে হৈ গ'ল। এতিয়া 24 চন সোমালে। 12 বছৰত এনেকুৱা হৈ গ'ল। হয়তো আপোনালোকে ধৰিব পৰা নাই কেনেকুৱা। এই ফুলপাহৰ প্ৰথম এই কলিটোত আছিলে এইবিলাকত বগা বগা ধুনীয়া ফিৰিঙতিৰ নিচিনা ফুলবিলাক আছিলে বগা বগাকৈ। আপোনালোকে ধৰিব নোৱাৰিলেও ফুলপাহত এই ঠাৰিটোতে ধৰিব পাৰিব। এয়া ঢেকীয়া ফুলৰ ঠাৰি। এই পাহ দেখিছেনে? ইয়াত ঠাৰিডাল এডাল লাগি আছে ঢেকীয়াৰ। এই পাহ এতিয়া এডাল ছিঙি গ'ল বাৰু। এয়া আপোনালোকে যিপাহ ভিডিঅ'ত ঢেকীয়া ফুল বুলি দেখুৱাইছে সেইপাহ আচলতে ঢেকীয়া ফুল নহয়। আপোনালোকে ভুল নুবুজিব, সেইপাহ ঢেকীয়া ফুল হয় বুলি। এই পাহে ঢেকীয়া ফুল। হয়তো আপোনালোকৰ সতেজ হিচাপে দেখুৱাব নোৱাৰিলেও এই শুকাই যোৱা ঢেকীয়া ফুলপাহ মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া আপোনালোকে ধৰিব পাৰিব এই ঢেকীয়া ফুলৰ এই ঠাৰিবিলাক এইবিলাক এনেকুৱা হৈ গ'ল। আজি 12 বছৰ মূৰত ঢেকীয়া ফুলপাহ এয়া দেখিছে এনেকুৱা হৈ গ'ল। আৰু এইপাহে হৈছে অৰিজিনেল ঢেকীয়া ফুল। এইপাহ তেওঁ পাইছিলে পাহাৰৰ ঢেকীয়া গছত পাইছিলে। পাহাৰত কাম কৰি থাকোঁতে তেওঁ আনি মোক দেখুৱাইছিলে এইপাহ ঢেকীয়া ফুল। এয়া দেখিছে এইখিনি অলপ গুটি গুটি আছে এইবিলাকত। এইবিলাকৰ ওপৰত ধুনীয়া বগা বগা ফুলৰ হেৰিবিলাক আছিলে। এনেকুৱাই হয়। এয়া এইটো ছিঙি গ'ল ঢেকীয়া ঠাৰিটো।